গাইজ আজি মই আছো গোলাঘাটত আজি ওপেন হয় এখন নতুন কাপোৰ দোকানত ট্ৰেণ্ডিঙত থকা চব কাপোৰে পাব ইয়াত গাইছ আমাৰ গগৈদা ফিটনেছে খুলিছে দোকানখন আমাৰ কুশল চাংমাই ছাৰে দোকানখন অপেনিং কৰিলে কালেকশ্যনখিনি চোৱাৰ আগতে এড্ৰেছটো জানি লওক এড্ৰেছটো হৈছে এইটো হ'ল বেঙেনাখোৱা চাৰিআলি ৰাইট চাইডে যিটো বিল্ডিং আছে আমাৰ KC ফিটনেছ জিমৰ তলত গগৈদা কাপোৰ দেখুৱা কি কি আছে কালেকশ্যন এইটো হ'ব প্ৰাইচ 699 আৰু আমাৰ স্বাধীনৰ কাৰণে আছে এইটো 699 দেই ইয়াৰ কেইবাটাও ভেৰাইটি আছে ব্লু আছে হোৱাইট আছে টি চাৰ্ট চক চাওঁ এইটো বেক প্ৰিণ্টৰ হয় এইটো কিমান দাম 500 কেইবাটাও কালাৰ আছে বাৰু এইটো ব্লু একে নহয় বেগী আছে মানে আজি ওপেন কৰিছেহে বস্তুখিনি আৰু ষ্টকত আছে গোটেইখিনি লগোৱা নাইকি আপোনালোকে আহক ভিজিট কৰক যদি বিচাৰে আপোনালোকে অনলাইন অৰ্ডাৰ দিব পাৰে কাৰণ কেছ অন ডেলিভাৰী হৈ যাব গাইজ মই এইটো টি চাৰ্ট ল'লোঁ ইয়াৰ পৰা আৰু এটা পেণ্ট লৈছোঁ বহুত ধুনীয়া কোৱালিটি হয় ৰাইজে ছাপোৰ্ট কৰিব বাকী ভিডিঅ'টো ইমানকে ধন্যবাদ আজিলৈ